এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত দেখা পোৱা গৈছে এগৰাকী যুৱতীয়ে মাজনিশা এখন নাইট ছুপাৰ চলাই আছে। বাছখনত 30ৰ পৰা 40 জন পেছেঞ্জাৰ্ছ শুই আছে। ঘটনাটো অসমৰে ড্ৰিম বাছ নামৰ কোম্পানী এটাৰ নাইট ছুপাৰ। ড্ৰাইভাৰজনে এগৰাকী যুৱতীক বাছখন চলাবলৈ দিয়ে আৰু তেওঁ ভিডিঅ' বনাবলৈ ধৰে। ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰে, ভাবে বহুত লাইক কমেণ্টছ আহিব, ভাইৰেল হৈ যাব। ভাইৰেলটো হ'ল, কিন্তু হাহাকাৰ লাগি গ'ল। প্ৰাইভেট কাৰ হোৱাহেঁতেন বেলেগ কথা আছিল। এখন বৃহৎ নাইট ছুপাৰ 30ৰ পৰা 40 জন পেছেঞ্জাৰ্ছৰ জীৱনৰ লগত খেলা কৰিলে। কথাটো এনেকুৱা পৰ্যায় পাবগৈ বুলি ভবাই নাছিলে। লগে লগে ছ'চিয়েল মিডিয়াৰ পৰা ভিডিঅ'টো ডিলিট কৰি দিয়ে। আজিকালি এটা নতুন ট্ৰেণ্ড চলি আছে। ট্ৰাক ড্ৰাইভাৰ, বাছ ড্ৰাইভাৰসকলে ভ্লগ বা ৰিলছ বনাব ধৰিছে। তেওঁলোকে আগবাঢ়িও গৈছে, কাৰণ মানুহে তেওঁলোকৰ লাইফষ্টাইলটো চাই ভাল পায়। তেওঁলোকে তেওঁলোকৰ ফ্ৰী টাইমখিনি ইউটিলাইজ কৰি ভিডিঅ' বনাই কিছু ইনকাম কৰিছে। খুব ভাল কথা। কিন্তু প্ৰায় দেখা পোৱা যায় তেওঁলোকৰ এখন হাত ষ্টেৰিং হুইলত আৰু ইখন হাতে মোবাইল ধৰি ভিডিঅ' বনাই থাকে। তেওঁলোকে আজৰি সময়ত ব্লগ বনাই, ৰিলছ বনাই বা নাচি থাকে, সেইটো তেওঁলোকৰ পাৰ্চনেল কথা। তাত কাৰো ক'বলগীয়া একো নাথাকে। কিন্তু পিছফালে 30ৰ পৰা 40 জন পেছেঞ্জাৰ্ছ বহাই যেতিয়া এইটো কাম কৰে, আপোনাক বিশ্বাস কৰি শান্তিৰে শুই অহা পেছেঞ্জাৰ্ছসকলৰ লগত বিশ্বাসঘাতকতা কৰে, মানুহৰ জীৱনৰ লগত খেলা কৰে। ট্ৰেন্সপৰ্ট অথৰিটিয়ে কথাটো অলপ ছিৰিয়াছলি ল'ব লাগে আৰু ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে। ড্ৰাইভাৰসকললৈ এটাই অনুৰোধ, আপোনালোকৰ ভিডিঅ'বোৰ চাই ভাল লাগে, মই নিজেও চাওঁ, কিন্তু কেইটামান লাইক কমেণ্টৰ কাৰণে কাৰোবাৰ জীৱনৰ লগত খেলাটো একেবাৰে মানি লোৱা নহ'ব। নমস্কাৰ।